জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে চিআইডিত দিলে এজাহাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। কাৰ নাম আছে এজাহাৰত। সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু জুবিন গাৰ্গৰ অনুৰাগী হ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে চিআইডিত দিলে এজাহাৰ। এই এজাহাৰত কাৰ নাম আছে? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আৰু বহুতো কেইজনৰ নাম আছে। যিসকলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল, প্ৰতিগৰাকী ব্যক্তিৰ নাম আছে এই এজাহাৰত। সকলো ব্যক্তি এইবাৰ বিপদত পৰিব। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতে তেখেতৰ পৰিয়ালৰ তৰফৰ পৰা চিআইডিত দিছে এজাহাৰ। আপুনি যদি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে তেনেহ'লে ভিডিঅ'টোত এটা শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ। চিআইডিত জুবিন গাৰ্গৰ পৰিয়ালে ৰুজু কৰিলে গোচৰ। ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। ছিংগাপুৰত জুবিন গাৰ্গক লৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আহিব তদন্তৰ আওতালৈ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চিআইডিত গোচৰ। পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে, জুবিন গাৰ্গৰ ঘটনাৰ পিছতে সমগ্ৰ পৰিয়াল ভাঙি পৰিছিল, যাৰ বাবে তেওঁলোক থানালৈ যাব পৰা অৱস্থাত নাছিল। কিন্তু এতিয়া সকলো সিদ্ধান্ত ল'লে। যিদৰে অসমৰ প্ৰতিজন ব্যক্তিয়ে ন্যায় বিচাৰিছে, পৰিয়ালেও এতিয়া ন্যায় বিচাৰিছে। আপুনি জুবিন গাৰ্গৰ অনুৰাগী হয় নেকি? যদি আপুনি জুবিন গাৰ্গৰ অনুৰাগী হয় তেনেহ'লে ভিডিঅ'ৰ কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, ফ'ল' কৰিব।